Good morning guys. যেতিয়া ৰাতিপুৱা মই উঠিছো মোৰ আজি কিবা উল্টা উল্টা হৈছে ইয়াতে শুটিং হ'ব নহব কৰোতে যত মই শুটিং কৰি আছিলো তাত শুটিং নহয় তো মই বেলেগ এটা লোকেশনত গলো পাইবা খুব কনফিউজনত গলো যদিও দিনটো বিৰাট ভাল গল আৰু মই থকা ঠাইখিনি চাওকচোন কিমান বেছি ধুনীয়া তো এতিয়া যাব ওলাইছো ষ্টাৰ্ট কৰো ভিডিওটো আপোনালোকে চাই পেলাই লাষ্টত ক'ব কেনেকুৱা লাগিছে দেই কমেন্ট কৰি এইখিনি ঠাইতে মই থাকো আপোনালোকে চহৰ বুলিও ক'ব পাৰে গাঁও বুলিও ক'ব পাৰে কিন্তু গাঁৱৰ নিচিনা দেখি কিন্তু আমি লিখো গুৱাহাটী মেট্ৰত নিজকে গৌৰৱ কৰো যে আমি গুৱাহাটী মেট্ৰত থাকো কি হল কিন্তু আমি এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশত থাকো বুলি এটা হিষ্ট্ৰী গো চন্দ্ৰপুৰক লৈ এইখিনি ঠাইত যে আপোনালোকক দেখাইছো এটা সময়ত এইখিনি ঠাইত আহিব মানুহ থাকিব বহুত হেতাও পৰা লাগিছিল এতিয়া যেনেকুৱা গুৱাহাটী ইয়াতে সাইডে সাইডে আছিলে ধুনীয়া ধুনীয়া লাইট কিন্তু এতিয়া অৱস্থা একদমে এটা কথা বুজি নাপাও এটা সময়ৰ কিমান ধুনীয়া উন্নত এটা ঠাই বৰ্তমান কিবা এটা অনুন্নতত পৰিণত হৈ গৈছে ইমান ধুনীয়া ঠাই থকাৰ পিছতো মানুহে কিয় নতুন ঠাই পেলাই মানে চৰকাৰে কিয় নতুন ঠাই এটা বিচাৰিহে ইণ্ডাষ্ট্ৰি বনাব গৈ আছে পুৰণা ঠাইটোত কিহৰ কাৰণে ডেভেলপ নকৰে একো বুজি নাপাও যদিহে ডেভেলপ কৰে এই চন্দ্ৰপুৰখন আৰু বেছি উন্নতি হ'ব অকল চন্দ্ৰপুৰে নহয় গোটেই অসমখন উন্নতি হ'ব বুলি ভাবো চন্দ্ৰপুৰত বহুত গিটা ইণ্ডাষ্ট্ৰি থকাৰ ভিতৰতে এইখিনি ঠাই যেটোত মই দেখাইছো তাত আছিল তাপবিদ্যুৎ প্ৰকল্প তো তাৰ সেই গোটেইটো ইণ্ডাষ্ট্ৰি বন্ধ হৈ পেলাই এতিয়া সিধাকে ক'ব গ'লে ভূত বাংলাত পৰিণত হৈছে এদিন কেতিয়াবা দেখাম কিন্তু ভয়ও লাগে গভৰ্ণমেণ্ট প্ৰজেক্ট যদি ভিতৰকে দেখালে মোক যদি কিবা এটা কয় যিয়ে নহওক যে বাহিৰা ৰাস্তাখিনি আপোনালোকক দেখাইছো এতিয়া আহিছো মই গুৱাহাটীৰ কিছুমান ইমপ্ৰুভ দেখাবলৈ মানে জয়মতী ওলাইছে জয়মতী মানে কি বুজি পাইছে নে গুৱাহাটীত প্ৰথমখনৰ কাৰণে অসমত প্ৰথমবাৰৰ কাৰণে আহিছে ভেনিটি ভেনখন আহাৰ লগে লগে এটা ডাঙৰ কুৱেশ্যন মোৰ মনত আহিছে যে কিবা কাৰণত গভৰ্ণমেণ্টে গোটেই এচিবিটো জানো এখন ফিল্ম চিটিত পৰিণত কৰি নিদিয়েতো কাৰণ ইয়াতে বহুত ডাঙৰ এলেকা আছে যিটো ধুনীয়া ধুনীয়া বিল্ডিং আছে সেই বিল্ডিংকেইটা অকণমান ইমপ্ৰুভ কৰিবলৈ তেওঁলোকে যদিহে ফিল্ম চিটি বনাই দিয়ে তেতিয়াহ'লে মোৰ মতটো ইমান এটা ভাল নহ'ব কাৰণ যিটো বস্তু তাত অলৰেডি বনোৱা আছে সেইটোৱে যদি ইমপ্ৰুভ কৰে বেছি ইমপ্ৰুভ হ'ব কিন্তু কাৰ মাথাত কি বা চলি আছে গমটো নাপাওঁ মোৰ যিয়ে নহওক শুভখনক সন্দেহবাজি কথাবোৰ নকওঁ মই আৰু মোৰ বেগখন ধুনীয়াকৈ লৈ পেলাই ওলাইছোঁ এয়া চাওকচোন ভিতৰলৈকে এদিন কোনোবা দিনা আপোনালোকক দেখাম বাৰু ভেনিটি ভেনখন ভালকৈ ডাইৰেক্ট আহিছিলোঁ মই ছেকেণ্ড লোকেশ্যনটো ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু চেঞ্জ কৰি উঠি মুহূৰ্ত এইফালে আকৌ ডাইৰেক্টৰ চাওক মূৰত টেনশ্যন মুখত হাঁহি লৈছে আৰু এইফালে হ'ল ডাইৰেক্টৰৰ ধুনীয়া ছোৱালীজনী মানে ডাইৰেক্টৰৰ ৱাইফজনী মোক অকণমান ভাও দিয়া নাই হে কথাই যাবা তুমি এইফালে চাওক আমাৰ এক্ট্ৰেছজনী কি ধুনীয়া মৰম লগা কিউটজনী ন 3 বছৰমান পিছত লগ পাইছোঁ ইয়াক মই BTS লোৱা নাই তথাপি অকণমান শ্বুটিং দেখাম এই গৰাকী চাওঁ দাদা মুখখন চাওঁ চাওঁ বা মুখখন চাওঁ ধুনীয়া ছোৱালীজনী দেই ইয়াতে ধুনীয়া ধুনীয়া ছোৱালীবিলাকে শুই আছে এইজনী ধুনীয়া ছোৱালী নহয় দেই এইকাৰণে শুই থকা নাই এইজনী এইগৰাকী আৰু ডাইৰেক্টৰৰ ৱাইফ কিমান বেছি কষ্ট কৰি আছে চাওকচোন কষ্টতে তেওঁৰ টোপনি আহি গৈছে মানে বা এনেকৈ ধুনীয়াকৈ পঢ়ি আছে ভাল ছোৱালী বেয়া ছোৱালী ভাল ছোৱালী মইতো অক্ষয় এটা শুই শুয়ে পইচা কমাই আছে শুই শুই পইচা কমাই আছে চব কিয় বাৰু এনেকৈ পইচা ইনকাম কৰিব বিচাৰে নেকি ঘৰতে বহি এনেকৈ শুই শুই যদিহে বিচাৰে তেওঁক কণ্টেক্ট কৰক তেওঁ কাম দিব আপোনালোকে কাম কৰিব দেই মোৰ ষ্টৰি নহয় তথাপি মই পঢ়িম কমপ্লিট বুজি নাপাওঁ তথাপি মই পঢ়িম মোৰ এটা স্বভাৱ আহি গৈছে শ্বুটিঙত মই বিৰাট উৎপতীয়া কামবিলাক কৰি থাকোঁ এইফালে আৰু উপায় নাপায় কি কৰিম দাদাক অলপ মেকআপটো কৰি সেন্দুৰ দি দিলোঁ মানে আজিৰ পৰা দাদা মোৰ ধৰম পত্নী বনি গ'ল বিয়া পাতি দিলোঁ বিয়া পাতাৰ খুচিতে মোক একদম তামোল আনি দিলে যাতে তামোল খাই পেলাই মই খোজ হৈ যাওঁ আৰু এইফালে তামোলখন মকৰা মকৰিকৈ ভৰাব লৈছোঁহে লাগিল বিঘিনি দেখিছোঁ কিবা এটা গান লগাই দিওঁ কপিৰাইট ক্লেইম হৈ যায় হা তো সেইটো কাৰণে এইফালে শ্বুটিং চলি আছে আৰু এইফালে মই এটা গান গাই শুনাই আছোঁ ৰ'ব কান্দি থাকক অলপ কান্দি থাকক কুকুৰটো চালা না ভাল লাগিছে কুকুৰটো বহুত ধুনীয়া কুকুৰটো চালা নমিতা চাইছা নেকি কুকুৰটো
কুকুৰ দাদা কুকুৰটো চালে নে হ'ল কি এইটো ৰুমৰ পৰা এটা কুকুৰ ওলাইছে কুকুৰটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট কুকুৰটোৰ লগত ওলোৱা ছোৱালীজনী গোটেইকেইটা বান্দৰ নিচিনা চাব আহিছে দৌৰি ইমান ওফালে কোনোবা আহি আছে বৰসাতে না 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 গ'ল দিনে দিনে ভালকে পৰা মই হাড়া ভাঙা কষ্ট কৰি পেক আপ কৰি দিলো তেওঁ আপোনালোকে অকণমান বহিল মই জানা চকু মেলি মেলি পুৰা দিনটো কেনেকুৱা কষ্ট ফুলি গৈছে মোৰ চকু তেওঁ কষ্ট কৰা নাই মই অকলে কষ্ট কৰিছো এইফালে ৰাতিপুৱাৰ পৰা অহাৰ পৰা ফোনত কথা পাতিছে মই দেখাই আছো এও বহুত কষ্ট কৰিছে মোৰ লগতে সমান বেক টু বেক আমি সমানে কষ্ট কৰিছো মই বহুত চাপৰ্ট কৰিছো হেয়াৰ ষ্টাইলৰ পৰা আদি কৰি কষ্টিউম চেঞ্জ কৰাত বহুত হেল্প কৰিছো মই এতিয়াও মোৰ ধুনীয়া লাগি আছে চবতছে ডাঙৰ কথা গোটেই শ্বুটিংটো একদিনতে প্ৰান্তিৰ সংসাৰত জুই লগালো আৰু কাৰ কি কৰিব লাগিব এইয়া এইবিলাকে দিনটো মোৰ যে কিমান কাম বঢ়াইছে এনেকে মোৰ গোটেই দিনটো কাম বঢ়াইছে মই গোটেই দিনটো কাম কৰি চব কৰা নাই